নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা কঁঠালগুটিৰ ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছোঁ। কঁঠালগুটিৰ টেঙা আঞ্জাখন সকলোৰে প্ৰিয়, কিন্তু মই আজি অকণমান বেলেগ ধৰণে ৰান্ধিলোঁ। সেয়েহে ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰোঁচোন, আপোনালোকেও ৰান্ধি খাব পাৰিব তেনেধৰণে। প্ৰথমেই মই কঁঠালগুটি অলপ বইল কৰি ল'লোঁ। তাৰপাছতে পিঁয়াজ, বিলাহী, আদা, নহৰু এইখিনিৰ এটা পেষ্ট বনাই ল'লোঁ গ্ৰেভিৰ কাৰণে। তাৰপাছত মই গেছত পেনখন পাতি অকণমান তেল দিলোঁ, পাঁচফোৰণ, তেজপাত আৰু গোটা জিৰা ফুৰাই ল'লোঁ। আৰু সেইখিনি হোৱাৰ পাছত মই তাত যিটো পেষ্ট বনাই থৈছিলোঁ গ্ৰেভিৰ কাৰণে সেয়া দি দিলোঁ। দিয়াৰ পাছত জোখমতে নিমখ দিছোঁ, অকণমান হালধি দিলোঁ, তাৰপাছতে ধনিয়া গুড়ি অকণমান দিছোঁ আৰু জিৰা গুড়ি অকণমান দিছোঁ। আৰু সেইখিনি ভালদৰে মই ভাজি লৈছোঁ। আৰু তাত মই অকণমান চেনিও এড কৰিছোঁ। আৰু মই ভালদৰে ভাজি লৈছোঁ, কাৰণ কেঁচা গোন্ধটো থাকি গ'লে বেয়া হ'ব। সেয়েহে কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈছোঁ আৰু একদম ডাঠ হোৱা পৰ্যায়লৈকে ভাজিব লাগিব। তাৰপাছত মই তাত জোখমতে অকণমান পানী দিছোঁ, আৰু পানীও বেছি দিব নালাগে, গ্ৰেভিৰ নিচিনা হ'ব লাগে। সেয়েহে অকণমান পানী দিলোঁ আৰু অকণমান গৰম মছলা তাত মই ছটিয়াই দিছোঁ। আৰু শেষত মই তাত দিছোঁ কঁঠালগুটিখিনি কিছুমান মই অলপ কাটিও দিছোঁ সৰু সৰুকৈ। সেইখিনি দি মই ভাল ধৰণে উতলিবলৈ দিলোঁ। তাৰপাছত হৈ গ'ল এয়া আমাৰ কঁঠালগুটিৰ চব্জি। দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে, আৰু খাবলৈও ভাল হৈছে। এনেধৰণে এদিন বনাই খাবচোন। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।